সাৰপ্ৰাইজ মানে ফটককৈ লগ পাই গ'লোঁ আচলতে লগ পাবলৈ বহুত দিগদাৰ কণ্টেক্ট নাম্বাৰটো ল'ব লাগিব আকৌ মই লগ পাম ভাল লাগিল ডুগডুগিৰ বিষয়ে আৰু অলপ জানিব কাৰণে নমস্কাৰ মোৰ নাম নয়নজ্যোতি ৰাজখোৱা দাস মোৰ ঘৰ নগাঁও বেবেজীয়া গাঁও ঘাঁহি মই আজি নতুনকৈ ব্লগটো কৰিম বুলি আৰম্ভ কৰিছোঁ যিহেতু আজি আমি শিৱসাগৰলৈ বুলি গৈ আছোঁ তাতে কিছু আপোনালোককো লৈ যাম তাতে কি দেখা পাওঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ যিহেতু নতুন ব্লগ আপোনালোকৰ ছাপোৰ্ট পালে ভাল লাগিব চাই থাকিব আৰু লগতে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আগলৈকো আৰু দেখাই থাকিবলৈ চেষ্টা কৰিম আমি আহি পাই গ'লোঁ জখলাবন্ধা আৰু জখলাবন্ধাত আমি চাহ খাবলৈ সোমাইছোঁ আমাৰ লগতে দেখিছে বাইদেউ আছে ভাগিনহঁত আছে তাৰপিছত এইফালে দিয়া ভিনদেউ হাজবেণ্ড ছোৱালী আমাৰ ফ্ৰেণ্ড আমি সকলোৱে এতিয়া চাহ খাই আছোঁ নমুকে খাদ্য বোকাখাট পালোহি বোকাখাটত অকণমান সময় আমি ৰৈছোঁ এতিয়া আমি আকৌ ষ্টাৰ্ট কৰিম ইয়াৰ পৰা ৰাতি হ'ল আমি এইখিনি কি জেগা বুলি কয় শিৱসাগৰ ৱেলকাম টু শিৱসাগৰ বুলি লিখা আছে জাজি আৰু দিচাং ৰিজৰ্টত আমি এতিয়া সোমাইছোঁ ৰাতি 10:45 প্ৰায় 11টা বাজিলে ন এতিয়া আমি ইয়াতে ভাত খাম ভাত খাই আকৌ লাহে লাহে শিৱসাগৰ আমি য'ত হোটেলত থাকিম তাত দেখুৱাম তালৈ গৈ আছোঁ এয়া বাপেক আৰু জীয়েকে খাবলৈ লৈছে থালিখন দেখিবলৈ বৰ ধুনীয়া লাগিছে আৰু হোটেলখনো দেখিবলৈ ভালেই লাগিছে চাওকচোন বৰ সুন্দৰ এইফালে আমাৰ বাইদেউহঁতো ব্যস্ত হৈ আছে খানা খোৱাত হালধিৰ পাতত মেৰিয়াই দিছে ন ভাতটো ভালে লাগিছে ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ খানা তাৰপিছত দেখাই আছোঁ ৰুমটো পাই গ'লোহি য'ত আমাক থাকিবলৈ দিছে আহিয়ে চৰ্দি আমাৰ নমু হাই কোৱা এতিয়া ৰাতি কেইটা বাজিলে 12টা বাজি গ'ল নেকি 12:30 বাজিলে এতিয়া আমি পাইছোঁহি প্ৰায় ড্ৰেছ খোলাই নাই সন্মুখত আমাৰ বাইদেউহঁতে কানি কাপোৰ এইয়া ড্ৰেছ খুলিলোৱে বহুত টায়াৰ্ড এতিয়া হয়তো সোনকালে টোপনিও নাহিব ন টোপনিটো ভাঙি যোৱা নিচিনাই হৈছে প্ৰায় এতিয়া চেঞ্জ কৰোঁগৈ মুখ হাত ধুই পেলাই তাৰপিছত কাইলৈ ৰাতিপুৱা চাওঁ কি কৰিব পাৰোঁ বাই ভাল লাগিছে
আৰু মা কাপোৰ সামৰি আছে গুড মৰ্ণিং আৰু আমাৰ আমি খোৱাৰ পৰা উঠিছোঁ গুড মৰ্ণিং মই কেতিয়াবাই ব্ৰাছ কৰিলোঁ মই ব্ৰাছ কৰা নাই এতিয়া আমি গৈ আছোঁ গৈ আছোঁ আমাৰ গন্তব্যস্থলীলৈ য'ত আমি মিটিং আছে বুলি কৈছিলোঁ আমি গৈ আছোঁ আমাৰ লগত আছে হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা গাড়ী ষ্টাৰ্ট দিলে হোটেলৰ পৰা ওলাই আহি আছোঁ আমি গৈ পাই আহি আছোঁ আছোঁ গাড়ী ষ্টাৰ্ট দিলে মিটিঙলৈ আহি আছোঁ য'ত মই বাৰে বাৰে কালিৰ পৰা কৈ আছোঁ ন মিটিং এখন আছে বুলি এতিয়া আমি মানে গৈ আছোঁ আমাৰ লগত এয়া গেষ্ট আছে আমাৰ চিফ গেষ্টেই হয় অৱশ্যে এই দুজন আমাৰ আলহী আৰু লগতে আমাৰ ভিনদেউ মানে কি হ'ল ইয়াতে আহি চুলি কাটিলে অলপ হেণ্ডচাম হৈ যাবলৈ মন নেকি মিটিঙত চুলি তুলি কাটি ফিটিং হয় হৃদয়ৰে হাসনা আগবঢ়াইছে ৰূপৰ হয় এই বঁটাটো ৰূপৰ প্ৰদান কৰা হয় প্ৰতি বছৰে প্ৰদান কৰি ৰখা হৈছে এইবাৰ দ্বিতীয়বাৰ প্ৰদান কৰি সহযোগিতা দিব এই বঁটাটো প্ৰদান কৰিব অনুজাতি মানচিত্ৰৰ মুখ্য প্ৰশাসক অপূৰ্ব দাসদেৱে এয়া এটা হাত চাপৰি লাগে অৰুণ লাগে মহিলা হ'ব নালাগে এটা আমাৰ জাতিৰ গৌৰৱ মধ্যমণি হাজৰিকা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৃদয়ৰে বাইদেউ খালেনে খাই ভাল লাগিলে আপোনাৰ ওচৰলৈ গৈ আছোঁ আৰু এয়া চাগে চিনি পাইছে আমাৰ সকলোৰে মানে জনা তেখেতৰ কি আছে আমি নিশ্চয় জানিব পাৰোঁ বহুত মানে ভাল ভাল বস্তু পোৱা যায় মাছৰ আঞ্জা বিৰাট ভাল হৈছে আৰু ইয়াতে আহি আমি ছাৰপ্ৰাইজ মানে ফটককৈ লগ পাই গ'লোঁ আচলতে লগ পাবলৈ বহুত দিগদাৰ মই কণ্টেক্ট নাম্বাৰটো ল'ব লাগিব আকৌ মই লগ পাম ভাল লাগিল ডুবুৰীৰ বিষয়ে আৰু অলপ জানিব কাৰণে মই ভিনদেউ ক'ব এষাৰ কিমান ভাল লাগিছে খাই কওকচোন খাই বঢ়িয়া হৈছে কচু সুন্দৰ আৰু এই মাছৰ একদম ভাল লাগিছে পিটিকা ধুনীয়া Ah
খোৱা বোৱা শেষ কৰি আমি ওলাই দিলোঁ। মিটিঙৰ প্ৰেক্ষাগৃহৰ সন্মুখতে শিৱসাগৰ পুখুৰীটো দেখা পাই দুকপিমান ফটো উঠিলোঁ আৰু আমি শিৱদৌলৰ কাষেৰে যিহেতু যাত্ৰা কৰিলোঁ মোৰ বান্ধৱীৰ ঘৰলৈ বুলি, বান্ধৱীজনীয়ে মোক ফোন বাৰে বাৰে কৰি আছে কেতিয়া সিহঁতৰ ঘৰ পাম বুলি। তাই মোৰ লগত বিৰাটেই ভাল বান্ধৱী। আমি গুৱাহাটীত একেলগে হোষ্টেলতে আছিলোঁ। তাই মোৰ ৰুমমেট আছিলে। আজি বহুদিনৰ মূৰত লগ পাম। তাইও এক্সাইটেড আৰু ময়ো এক্সাইটেড হৈ আছোঁ। চাই থাককচোন আমি তাই ঘৰ পাই কি কৰিলোঁ। সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। ৰ'বচোন, মোৰ এই ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। বাই বাই, চি ইউ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে চাই থাকিব মোৰ এই ব্লগটো #নয়ন সানায়া অফিচিয়েল। আকৌ লগ পাম, বাই।